जय श्री राम। আজি মই লৈ আহিছোঁ কলডিলৰ চব্জি। আজি মই বনাব গৈছোঁ কলডিলৰ চব্জি। এয়া মোৰ কলডিল এৰাই লৈছোঁ, ধুনীয়াকৈ কাটি ল'লোঁ। এতিয়া উতলিবলৈ থৈ দিলোঁ। এয়া মোৰ কলডিল উতলি গ'ল। এতিয়া আমি বনাম। তেল দি দিলোঁ, এটা শুকান জলকীয়া আৰু পিঁয়াজ ভালদৰে ভাজি লওঁ, ৰঙা কৰি ভাজি লওঁ। ভজাৰ পাছত এয়া আমি দি দিলোঁ আমাৰ কলডিল দিয়াৰ পাছত অকণমান ভাজি লওঁ। হালধি দি দিলোঁ, ৰেড চিলি পাউডাৰ, আলু ধুনীয়াকৈ ভাজি লওঁ। ভজাৰ পিছত চাব আপোনালোকে অকণমান পানী দি দিলোঁ। অকণমান ভাজি লওঁ। সেয়া ঢাক দি দিলোঁ। ঢাকি পিনে কণ বিলাহী কেইটামান দি দিলোঁ। তাত সোৱাদটো অকণমান বেলেগ লাগিব, বিৰাট টেষ্টি লাগে। কণ বিলাহী কেইটামান দি দিলে খাব আৰু। এয়া আমাৰ ৰেডি হৈ গ'ল কলডিলৰ চব্জি। আপোনালোকক কেনেকুৱা লাগিলে কমেণ্ট, শ্বেয়াৰ, প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে যদি।